ছোৱালীজনী পঠাই দিওঁ ময়ো আকৌ হোটেলত যাবই লাগিব কেতিয়াহে তোক ইয়াতে আছো এইকেইটা মই বনাই দিছো তোক তই চাবি তই মোৰ লগতে হোটেলত যাব লাগিব বাৰে এইকেইটা লৈ যাওঁ হেৰি আহ তই অকণমান মানুহক ফুচুলাবি দেই দেখিছ বাপেৰে মোক সোপা খাই গোটেইখন ফুৰি ফুৰি দেখা দিবি আমাৰ দিন সুখ আহিব যা এইকেইটা লৈ যা যা মাজনী যা দেখা দিবি যা যা বন্ধু এইকেইটা আমাৰ দিনে আগবঢ়াই দিব ছোৱালীজনী আগবঢ়াই থৈছো হোটেলত কাম নকৰিলেও নচলে ঘৰখন বল মাজনী আৰু পাচি লাগিবনে এই ঘৰতে সোমাই যাওঁ অ বাইদেউ আছে নাই ঘৰত বাইদেউ অ বাইদেউ কি হ'ল ইমান যে চিঞৰি মাতি আছ এই কলিং বেলটো আছে নহয় সেই কলিং বেলটো বজাব লাগে বুলি নাজানো নেকি চিঞৰি চিঞৰি কিয় মাতি আছ কি হ'ল পাচি লাগিবনে নালাগে মোক পাচি চাচি মোৰ টাইম নাই এইবিলাক চাবলৈ এনেই ডিউটি সময় হৈ আছে আকৌ মাজতে আহি হেৰি কৰি থাকিব ক'ৰ পৰা আহিছে ক'ৰ পোৱালি নালাগে এইবিলাক মোক যা আঁতৰ এই চোতালখন লেতেৰা হৈছে বাহঁতে থাকিব পাৰিব নালাগে মোক আমাৰ বাহঁতি ধুম ধুম হৈ আছে মোৰ চোতালখন লেতেৰা হৈছে সেইবিলাক তুমি চিন্তা কৰিব নালাগে নাই মই নলওঁ ক'ৰ পৰা আহে কি কথা পোৱালি তোৰ মা দেউতা নাই নেকি তুমি যে এনেকে বিক্ৰী কৰি ফুৰিছা এইবিলাক মই এনেই ডিউটিত যাবলৈ কাৰণে হেৰি কৰিছোঁ ক'ৰ পৰা আহিছে কি কথা চিট গোটেই লেতেৰা লগাব মোৰ এনেই দেৰি হৈছে তুমি যোৱা ইয়াত হেৰিকে থাকিব নালাগে মোক এনেই আছে মোক এনেই ডিউটিত যাবলৈ মোৰ দেৰি হৈ আছে মই নলওঁ বুলি এবাৰ কৈছোঁ নহয় নলওঁ যোৱা তুমি যোৱা নহয় লৈ লওঁ মোক 10 টকা দিলেও নালাগে মোৰ হেৰি ঝাৰু ধুম ধুম হৈ আছে মোক এনেই টাইমখিনি লছ কৰি নাথাকিবাচোন মোৰ এনেই অফিচলৈ দেৰি হৈ আছে আকৌ মানে আহিলে বিলাক ক'ৰ পৰা ক'ৰ ছোৱালী মাক দেউতাকক দিয়ে ভাল পঠাই এইবিলাক মানে এনেই টাইম লছ কৰি থাকে যোৱা মই ভালকৈ কৈছোঁ যোৱা তুমি যোৱা আপুনি লৈ লওক মোৰ মুৰ্গীও নাই হাঁহো নাই ভণ্টি মোক নালাগে মই ভালকৈ কৈ আছোঁ তুমি যোৱা এনেই মোৰ দেৰি হৈ আছে অফিচলৈ খানা খাওঁগৈ মই যোৱা এইকেইটাহে বেচিব নোৱাৰিম মা হোটেলত কাম কৰিব গৈছে মাহঁতক ভালকৈ যাব লাগিব টাইম লছ কৰি আছে মোৰ ডিউটিয়ে দেৰি হৈ গ'ল পাই ছোৱালীটোৰ মাক বাপেকে ভাল কামবিলাকত লগায় নহয় দেৰিয়ে হৈ গ'ল ক'ৰ যে ল'ৰা ছোৱালীবিলাক আহি কি বেচিবলৈ আহি থাকে নহয় দেৰি কৰি দিম মোৰ অফিচলৈ আকৌ এজনী আহিছে দেই সময় নষ্ট কৰিবলৈ এইজনীৰ পৰা কামোৰ পাই পাই এতিয়ালৈকে গাড়ী পোৱা নাই আকৌ এজনী আহি গৈছে বহি আছোঁ ইয়াতে যাওঁ বুলি ওলাইছোঁ মোৰ মানে আজি মুডটোৱে বেয়া হৈ গ'ল জানানে ক'ৰ যে ছোৱালী এজনী আহি একে এই হাত হোৱা সাজা এটা ঝাৰু এপাত লৈ পেলাই আহিছে নহয় আহি পেলাই একেবাৰে টাইম লছ কৰি আছে মোৰ খানা খাবলৈ হেৰি হৈছে ৰেডি হৈ হেৰি কৰি থাকোঁতে মোৰ মাথা বেয়া কৰি দিম এতিয়া মোৰ দেৰি হৈছে গাড়ী চাড়ী পোৱা নাই ৰখি আছোঁ মোৰ একদম খং উঠি গৈছে ক'ৰ ছোৱালী কেনেকৈ মাক বাপেকক ভাল পঠায় আৰু মোৰ ঠিকছে যায় সেইজনী ছোৱালী নেকি ইমান কামোৰ দি আছেহি নহয় লেট কৰি দিলে মোক সেইজনী আমাৰ ৰবেদৰ বৰ ছোৱালী হয় আপুনি ইমান বেয়া বেয়াকৈ ক'লেনে মই কোন ৰহেদৰ কোন কথা চিনি নাপাওঁ মোৰ একদম কামৰ সময়ত যদি দিগদাৰ দিয়েহি নহয় মোৰ বহুত খং উঠে তথাপি তেনেকৈ ক'ব নালাগিছিল এই হেৰি বৌজনী আকৌ হোটেলত কাম কৰে কৈছে ছোৱালীজনীয়ে অৱস্থা পাতি বহুত বেয়া ছোৱালীজনীয়ে কৈছে হোটেলত মায়ে কাম কৰে আপুনি হেৰি আপোনাৰ কি দয়া মৰম নাই নেকি মোৰ মানে কামৰ সময়ত তেনেকৈ যদি হেৰি কৰে নহয় মোৰ একদম মাথা বেয়া হৈ যায় সঁচাকৈ মই একোৱেই নাপাওঁ ইমান হেৰি কি কয় ইমান বেয়া বেয়াকৈ ক'লে আপুনি চবকে সমানে নিদিয়ে নহয় ভগৱানে সেইটো হয় বাৰু মই এতিয়াহে ভাবিছোঁ দুখ সুখ থাকে আৰু মানুহৰ আৰু ধনী দুখীয়া থাকেই আৰু ভগৱানেতো চবকে সমান কৰি নিদিয়ে মই কথাটো এতিয়াহে ভাবিছোঁ হেৰি কৰিবাচোন কি কৈছিলে তুমি এদিন ছোৱালীজনীক মাতি দিবা মই চব বস্তু ল'ম গোটেই বস্তুখিনি ল'ম মই এতিয়াহে অনুভৱ কৰিছোঁ সঁচাকৈ চবকে মানে সমানে নিদিয়ে নহয় আমাৰ এতিয়া চাকৰিটো আছে কাৰণে আমাৰ হেৰি হৈ আছে সঁচাকৈ মই নাভাবিলোঁ
মোৰ গাড়ী আহিছে দেই তুমি যাবা তাইক মাতি দিবা মাতি দিম